কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তৰ অনুভূতিবিলাক পাহৰি যোৱাটো। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়। প্ৰেম নামৰ কিতাপখন হাঁহিৰে আৰম্ভ হয় আৰু চকুলোৰে সমাপ্ত হয়। তেতিয়া বৰষুণজাক আহিলেই তোমালৈ মনত পৰিছিল। এতিয়া তোমালৈ মনত পৰিলেই বৰষুণ এজাক সৰি পৰে। পাৰ্থক্য মাথো ইমানেই, সেইজাক বৰষুণ বাৰিষাৰ আৰু এইজাক মোৰ দুচকুৰ। জীৱনটোৱে ইমান কষ্ট দিয়ে, তথাপিও মনত বহুত আশা থাকে। মনটোৱে কয়, একো নহয়, চেষ্টা কৰি আগুৱাই যোৱা, এদিন নহয় এদিন সফল হ'ব পাৰিবা। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু মনত ৰাখিবা, আপোনাৰ বাবে যোগ্যজন সদায় থাকি যাব। কাৰোবাক কথা দি যদি কথা ৰাখিব নোৱাৰে, তেন্তে সেই কথা নিদিয়াই ভাল। আনক ঠগি নাভাবিবা যে তুমি জয়ী হৈছা। মনত ৰাখিবা, বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰাটোৱেই জীৱনৰ ডাঙৰ পৰাজয়। সময় খুব ৰহস্যময়। জানুৱাৰীত থকা প্ৰিয় মানুহবিলাক ডিচেম্বৰ আহোঁতে আহোঁতে হেৰাই যায়। সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সঁচা এজনক পোৱাটোহে কঠিন। মুখৰ কথাৰে বহুতে আপোন বুলিয়েই কয়, কিন্তু সময়তহে বুজা যায় কোন আপোন আৰু কোন পৰ। আপোনবোৰ পৰ হৈ আঁতৰি যায়, কিন্তু যিবোৰ স্মৃতি দি যায়, সেইবোৰ গোটেই জীৱন কান্দুৱায়। দুখ মোৰো লাগে, কিন্তু আনৰ দৰে দেখুৱাই কান্দিব নাজানো। মনে মনে সকলো সহ্য কৰোঁ। এটা মিছা সম্পৰ্ক ধৰি ৰখাতকৈ সন্মুখত বেয়া পাওঁ বুলি কৈ দিয়াই ভাল। এবাৰ সুখৰ হাঁহি মাৰি দিয়া, কান্দুৱাবলৈ মানুহৰ লাইন লাগি যাব। অৱহেলা শব্দটি বহুত সৰু, কিন্তু ই হ'ল সকলোতকৈ বেছি যন্ত্ৰণাদায়ক। জীৱনত কিছুমান প্ৰশ্ন থাকে, যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়। কিছুমান ভুল থাকে, যিবোৰ কেতিয়াও শুধৰাব নোৱাৰি, আৰু কিছুমান কষ্ট থাকে, যিবোৰ কাকো ক'ব নোৱাৰি। অৱহেলা য'ত ৰাজত্ব কৰে, ভালপোৱা তাত মূল্যহীন হৈ পৰে, আৰু লাহে লাহে ভালপোৱাবোৰ হেৰাই গৈ থাকে। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়।